গাইজ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই প্ৰথমবাৰৰ বাবে এটা ব্লগ দিবলৈ ওলাইছোঁ। আজি মোৰ চিষ্টাৰ ইন ল মানে এওঁৰ বায়েকৰ বাৰ্থডে হয় আৰু সেইকাৰণে বাৰ্থডে মানে 12টা বজাত এতিয়া বাৰ্থডেলৈ প্ৰায় 10 মিনিটমান আছে। তাৰপিছত মই ভিডিঅ' কৰিম আপোনালোকক দেখুৱাম, চাব বাৰ্থডে ব্লগটো কেনেকুৱা হয়। মোৰ ফাৰ্ষ্ট ব্লগ হয়। মই মোৰ চেনেলটোত নামটোহে দিয়া আছিলে কিন্তু আজিলৈকে ব্লগ বনোৱা হোৱা নাছিলে, সেইবাবে ভাবিলোঁ বাৰ বাৰ্থডে ব্লগটো দি দিওঁ আৰু এনেকৈ ভিডিঅ' বনাওঁ আৰু দি দিওঁ। কেনেকুৱা লাগে আপোনালোকে জনাব। ভাল লাগে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি মোৰ চেনেলৰ নতুন হয়। বাৰু এতিয়া চাওঁ আহক। এতিয়া পূৰাপূৰি 12টা বাজি গ'ল আৰু এতিয়া মই যাওঁ উইচ কৰোঁগৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ প্ৰথম ব্লগটো কেনেকুৱা লাগিলে। হেপী বাৰ্থডে। আঁতৰি দিয়া খাব দে খাব বাৰ্থডে দিনাখন মানে ৰাতি 12টা বজাত কেক এটা কটা হৈ গ'ল। তাৰপাছত এতিয়া গধূলি সময়ত কেক এটা কাটিছে। এই কেকটো আমাৰ ওচৰৰ বৌ এগৰাকী দেখিছে ছাইডত আছে। বৌগৰাকী আমাৰ লগত বহুত মানে ভাল। তেওঁ বাৰ কাৰণে কেক এটা নিজে নিজ হাতেৰে বনাই আনিছে আৰু সেইটোকে কটাৰ যো-জা চলি আছে। em đi ra hai em chắc phải đáp rồi cái phụ sĩ cái rồi ra phụ sĩ ra rồi cái phụ sĩ cái phải rồi cái phụ sĩ quá নিজৰ ফটোখন ভালকে মাৰিলে লোকৰ তাই ফটোখন আগবাঢ়ি দিছে। দেখিছা মাটি মাটি খুৱাবলগীয়া হৈছে, ওচৰত কোনো নাথাকে। এয়া আমি গধূলি কেক চেক কাটি ৰাতি খানা খাবলৈ গৈছিলোঁ। এয়া বালিমাহী ধাবাত আমাৰ ওচৰতে, বেছি দূৰ নহয়, যোৰহাট পাবগৈ নালাগে। তাতে আমি ৰাতি ডিনাৰটো কৰিলোঁ। গোটেইখিনিয়ে ফেমিলি সকলো মিলি ডিনাৰটো কৰিলোঁ। অকণমান ভিডিঅ' কৰিছিলোঁ, আপোনালোকক দেখুৱাইছোঁ। বহুত বেছি কৰা নাই, অলপ কৰি দেখুৱাইছোঁ। আধা আধি খাই শেষেই হ'ল। ষ্টাৰ্টাৰখিনি ভিডিঅ' কৰা হোৱা নাছিলে, সেই অকণমান দেখুৱাইছোঁ আৰু। আমাৰ ডিনাৰ ৰেডি হৈ গ'ল, প্লেটিং কৰিছে।
আমাৰ বাৰ্থডে ডিনাৰত আছিলে প্লেইন ৰাইচ, পোলাও, চিকেন আৰু মাছো আছিলে। বৌগৰাকীয়ে মাছ নাখায় চিকেন নাখায় কাৰণে মাছ আনিছিলে, নান, চাটনি আৰু চালাড। ইমানেই আছিলে আমাৰ ডিনাৰ। গুড মৰ্ণিং। কালি বাৰ্থডে হৈ গ'ল, পাৰ্টি হৈ গ'ল। তাৰপিছত আহি পেলাই মোৰ বহুত ভাগৰ লাগিলে, সেইকাৰণে ভিডিঅ'টো এণ্ডিং নকৰিলোঁ। সেইবাবে ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো এণ্ডিং কৰি দিওঁ। আৰু আজি মোৰ ভিডিঅ'টো মই দিম, আপোনালোকে চাব। মোৰ ফাৰ্ষ্ট ভিডিঅ', ফাৰ্ষ্ট ব্লগ। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলৰ নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি অল কৰি দিব। বাই বাই।